তৰুণ বৰুৱা ছাৰলৈ একলম। কবিতাৰ শিৰোনামা অভিভাৱক। কবি অংকুৰ অজয় তামুলী। ভাগৰ নথকা মানুহজন, তেখেতে দিব পাৰে আইৰ উমাল মৰম। তেখেতে দিব পাৰে পিতাইৰ দৰে সুৰক্ষা। পুৱাৰ শোৱাপাটিত মৰমেৰে কৈ যায় দুপইচা ঘটা। তেখেতৰ কোনো বন্ধু নাই, তেখেতৰ বাবে সকলো সমান। সেৱা তেখেতৰ ধৰ্ম, ত্যাগ তেখেতৰ সুখ। অভিকৰ্তাসকল তেখেতৰ প্ৰাণ। পুনৰ কৈছোঁ, আইৰ আৰু পিতাইৰ দৰেই সোধে, কিবা খালেনে, গা বেয়া নেকি? তেখেত বিপদৰ বন্ধু। তেখেতৰ পৰা শিকিব পাৰি সময়ৰ শিক্ষা। মই কওঁ, আপুনি সকলোতকৈ সুখী মানুহ আৰু স্বাস্থ্যৱান মনৰ নিৰোগী মানুহ। আপোনাৰ আগমনে আমি গোলাঘটীয়া সাহসী হলো, দুই একাজ কৰিবলৈ ললো। আপুনি যে ৰৈ নাথাকে সেইবাবে, আপোনাৰ যে ভাগৰ নালাগে সেইবাবে, আপুনি যে হৃদয়বান সেইবাবে।